হেল্ল' গাইজ কাতি বিহুৰ শুভেচ্ছা যাচিলোঁ সকলোকে। আজি ঘৰতে আছোঁ বিহু বুলি। এতিয়া যাবলৈ ওলাইছোঁ ঘৰৰ ওচৰত দাদা এজনৰ বোলে কিবা এটা লয়, আৰু মানে কিহৰ কাৰণে নাজানো, মানে ঘৰৰ ওচৰত দাদাকেইজন বা ঘৰৰ ওচৰত যিখিনি আছে কিবা এটা ল'লে অন্ততঃ মোক লৈ যায়, মানে কিহৰ কাৰণে নাজানো। তেওঁলোকে চাগে ভাল পায় বা তেওঁলোকে মোক লৈ গ'লে চাগে তেওঁলোকে কিছুমান মানে মই আইডিয়া দিওঁ, তেওঁলোকে চাগে ভাল পায়, সেইকাৰণে মোক লৈ যায়। আপোনালোকে বেয়াটো নাভাবিব যে ই খালি কিবা কোনোবা চাইকেল কিনিব গ'লে ভিডিঅ' বনাই দিয়ে বা কোনোবাই কিবা এটা কিনিব গ'লে ভিডিঅ' বনাই দিয়ে, সেইটো বুলি নহয়। একচুৱেলি মোৰ ভিডিঅ' কণ্টেণ্ট মানে মই বিচাৰি নাপাওঁ, এক নম্বৰ কথা। আৰু নেক্সটলি মানে ওচৰ চুবুৰীয়া দাদাকেইজন বা খুৰাকেইজন, আংকলকেইজন, ভাইটিকেইটাইও কিবা এটা ল'লে মোৰ ওচৰত আহে। মোবাইল এটা কিনিব গ'লেও মোৰ ওচৰত আহে যে এনেকুৱা কিনো ভাল হ'ব নেকি। ওচৰৰ এতিয়া দাদা এজনে মাতিছে, ভাইটিজনে ফোন কৰিছিল, মানে ল'ৰাজনে। দেউতাকে বোলে মাতিছে কিবা এটা লয় আজি, ইলেক্ট্ৰনিক কিবা এটা। মই জনাম আপোনালোকক কি লয়, গতিকে তাকে যাওঁ। তেন্তে ঠিক আছে, ভিডিঅ'টো চাই থাকিব। তাকে ওলাইছোঁ বোলো যাবলৈ। দাদাৰ গাড়ীখনত যাব বোলে, গতিকে মই খোজকাঢ়িয়ে যাওঁ এইখন। আমাৰ ৰাস্তাটো অকণমান অৱস্থা বেয়া, বৰষুণ পৰিলে অকণমান বোকা হয়, তথাপিও যাব পাৰি আৰু মানুহে। পালোহিয়ে, বেছি দূৰ নাই, ঘৰৰ পৰা 200 মিটাৰ ধৰক, একেটা গলিতে। গৈ আছোঁ লাহে লাহে, ডাইৰেক্ট দোকানত লগ পাম আৰু। It's not a game, it's a rich thing. ষ্টকেজ এইবিলাক। তাৰপাছত চাই আছে দাদাহঁতে, তাৰপাছত চইচ কৰি আছে কোনটো ভাল লাগে কোনটো বেয়া লাগে। প্ৰাইচটো ডিছকাউণ্ট কিমান দিয়ে চেক কৰিম, চেক কৰাৰ পিছত তাৰপিছত জনাই আছোঁ। দুটা চেক চুজ কৰিছোঁ, এটা ৱৰ্লপুলৰ আৰু এটা আমাৰ ৱৰ্লপুলৰে হয়, বেলেগ মডেলৰ। তাকে প্ৰাইচকেইটা চাওঁ, প্ৰাইচকেইটা চালে গম পাম। ফাইনেলি আমি ৱৰ্লপুলটো চেক কৰিলোঁ ন, এইটো কিনিব ওলাইছোঁ আমি। প্ৰাইচটো ভাল হয়। প্ৰাইচটো কিমান ক'লে? 15,000 16,800 আৰু 18,000 গৈছিলে, কিন্তু ডিছকাউণ্ট ডিছকাউণ্ট বাদ দিয়ে 700 কৈছিলে। 700টো আমি এনেও নিদিওঁৱে। আমি। তাৰপাছত একচুৱেলি মানে দাদাজনৰ লগত ভাল, বেলেগ এখন দোকানত চালোঁ, দামটো ভাল নাপালোঁ, গতিকে দাদাজনৰ ওচৰত আহি গ'লোঁ। আৰু যাওঁ তলত গৈ পেলাই কি কৰে চাওঁ, নকমালে আৰু নিকিনো। এতিয়া টমটমতে লৈ যাব লাগিব। তাকে টমটমৰ সুধিলোঁ ভাড়া, এতিয়া যাওঁ বুলি ক'লে। তাকে লাহে লাহে দেখাই আছোঁ ভিডিঅ'টো। ডিছকাউণ্ট দিয়া বুধবাৰে পায়। কিমান দোকান কৰিলোঁ ন? 2খন দোকান কৰিলোঁ। এই বস্তুটো আহি গ'ল দেই। কি হ'ব, বাপেৰে তালৈ খেলিব, তালৈ খেলিব ন। সেইটোৱে কথা। তাৰ পাছৰ ৰেল গেট বন্ধ দেখোন, এতিয়া ৰৈ দিওঁ নেকি? কিবা মোৰটো জুমি পেলাই চাচোন মানে। এই সেইটো চা, ৰছীকেইডাল একে জেগাত আছে নাই? এক জেগাত আছে। টমটমত উঠি আমি গৈ আছোঁ পুৰণা বজাৰ টু নতুন বজাৰ। তাৰ পাছত ৰেল গেটটো বন্ধ, ভালেই হৈছে, আৰামত ৰখি লওঁ। বন্ধ মানে খুলিলে ন, জামটো কমি লওক। দাদাজনক কৈছোঁ বোলে জামটো যাই লওক, মানে নহ'লে এইখিনি ৰেল গেটৰ ওচৰত ওখ থাকেতো, টমটমে উঠাব নোৱাৰিব। বাকী কাতি বিহু বুলি এটা হেৰি এটা পাই গ'লোঁ ন, কাতি বিহুৰ ৱাশ্বিং মেচিন। এনেই কাতি বিহুত খাবলৈ কাতি বিহুত কঙালী হয়, বস্তু নলয় মানুহে। আমি আৰু চেঞ্জ হৈছোঁ আৰু মডাৰ্ণ যুগত হেৰি না, ৱাশ্বিং মেচিন এটা লৈ লৈছোঁ আৰু কাতি বিহু বুলি। গুৱাহাটীত MBA চাই পেলাই আহি গ'ল, গম পাই নাপাওঁ। মই কি কৈ আছিলোঁ, গুৱাহাটীত MBA চাই পেলাই আহি গ'ল, গম পাই নাপাওঁ। এটা ব্ৰাঞ্চ আছে, যাব লাগিব এদিন, ব্লগ এটা কৰিম। ডাইৰেক্ট ব্ৰেক মাৰি গাড়ী লগাই দিলে হয় ন, 20 গিয়াৰ। চাচোন কোনটো
এখন হোজাই নতুন বজাৰ ছুপাৰ মাৰ্কেট একচুৱেলি নহয়, হোজাই বজাৰ হয়। আজি মঙলবাৰ, বিভিন্ন শনিবাৰ মঙলবাৰ মানে বজাৰ বহে। বজাৰ মানে ডেইলিয়ে বহে, কিন্তু শনিবাৰ মঙলবাৰ অলপ বেছি হয়। ভাল হয়, বস্তু কম দামত পোৱা যায়। গাঁৱৰ পৰা আহে, কাৰ্বি-আংলঙৰ পৰা মানুহখিনি আহি কৰেতো, অলপ কম দামতে পাই যায়। এইটো ইয়াত থৈছে যে তই মনত থাক। এই 407 বাছ। এইমাত্ৰ আহি ঘৰ সোমালোহি। এতিয়া লাহে লাহে ভিডিঅ'টো আপলোড দিওঁ, আপোনালোকে চাই থাকিব। আজিলৈ তেন্তে ধন্যবাদ।